মোৰ ভাইটি ভণ্টিহঁত, তোমালোকে বাৰু আমাৰ অসম ৰাজ্যখনৰ পুৰণি নাম কি আছিল জানানে? আমাৰ ৰাজ্যখনৰ পৌৰাণিক নাম আছিল প্ৰাগজ্যোতিষপুৰ। এসময়ত কামৰূপ নামেৰেও পৰিচিত আছিল। সেই সময়ত ভগদত্ত নামৰ এজন ৰজা আছিল। তেওঁ ৰাজপ্ৰসাদৰ ৰজাৰ বিভিন্ন কামত সহায় হোৱাৰ কাৰণে বহুতো লিগিৰা আৰু লিগিৰী ৰাখিবলগীয়া হৈছিল। এদিন ৰজাই এজন লিগিৰাক মাতি আনি ক'লে, লিগিৰাজনৰ নাম আছিল ৰামেশ্বৰ। ৰামেশ্বৰ, তুমি মোক 2 দিনৰ ভিতৰত এটা জীৱন্ত বাঘ ধৰি আনি দিব লাগে। যদিহে তুমি মোক বাঘটো ধৰি আনি দিয়া, তোমাক মই 1000 সোণৰ মুদ্ৰা দিম। আৰু যদি মোৰ কথা ৰাখিব নোৱাৰা, তেন্তে তোমাক মই মোৰ ৰাজ্যৰ পৰা বাহিৰ কৰি দিম। মহাৰাজৰ কথা শুনি ৰামেশ্বৰ ভয় আৰু শংকাত কঁপি উঠিল। ভয়ে ভয়ে ৰজাক ক'লে, মহাৰাজ, হ'ব বাৰু। ঘৰলৈ আহি ৰামেশ্বৰে ভাবিবলৈ ধৰিলে। ভাবি ভাবি সি কোনো উপায় পোৱা নাছিল। তাক তাৰ দেউতাকে চিন্তাত থকা দেখি এষাৰ কথা ক'লে, হেৰৌ বোপাই, পৰিৱৰ্তনশীল সংসাৰত মৃত্যুৰ পৰা কোনেনো হাত সাৰিব পাৰে? সেইজনেই জীয়াই থাকে, যি জীয়াই থাকি জাতি আৰু বংশৰ উন্নতি সাধন কৰে। সেয়েহে তুমি তোমাৰ কৰ্মত অগ্ৰসৰ হোৱা। বাপেকৰ কথা শুনি ৰামেশ্বৰৰে মনত বৰ উৎসাহ পালে। পিছদিনা ৰাতিপুৱা বনলৈ বুলি ওলাই গ'ল। কিন্তু গোটেই দিনটো সি মহাৰাজে কোৱাৰ দৰে জীৱন্ত বাঘ বিচাৰি বিচাৰি হাবাথুৰি খালে। ক'তো সি বাঘৰ মুখামুখি নহ'ল। কিন্তু তাৰ সৰ্বশৰীৰ জংঘলত ঘূৰি ফুৰাৰ বাবে জংঘলৰ কাঁইটৰ আচুৰ বিচুৰ খাই অৱস্থা কাহিল হ'ল। আৰু তেনেকৈয়ে ভয়ে ভয়ে মহাৰাজৰ কাষ চাপিল আৰু সকলো কথা বিৱৰি ক'লে। মহাৰাজে তাৰ কথা শুনি হাঁহি মাৰি ক'লে, ৰামেশ্বৰ, মই তোমাক কামটো কৰিবলৈ দি তোমাৰ সাহস আৰু নিষ্ঠাৰহে পৰীক্ষা কৰিলোঁ। মোৰ পৰীক্ষাত তুমি উত্তীৰ্ণ হ'লা। গতিকে মই তোমাক 1000 সোণৰ মুদ্ৰা দিছোঁ, এয়া লোৱা। মহাৰাজ, আপোনাক বহুত বহুত ধন্যবাদ। সাধুটোৰ পৰা তোমালোকে কি বুজিলা? নিশ্চয় তোমালোকে কথাটো ধৰিব পাৰিছা, নহয় জানো? আজিলৈ সামৰিলোঁ দেই।